আসসালামু আলাইকুম সকলোকে নমস্কাৰ জনাইছোঁ। যিহেতু ৰমজান মাহ চলি আছে ভাবিছিলোঁ ভিডিঅ'টো নবনাওঁ, কিন্তু নবনাওঁকৈ নোৱাৰিলোঁ। আশা কৰোঁ আপোনালোকে ভিডিঅ'টো স্কিপ নকৰি সম্পূৰ্ণ ভিডিঅ'টো চাই যাব আৰু পাৰিলে এটা কৰি শ্বেয়াৰ মাৰি যাব। ওপৰত থকা বাইদেউজনীয়ে কি কৈছে এবাৰ ভালদৰে আপোনালোকে শুনি লওক, তাৰপিছত কিছু কথা মই ৰিপ্লাই কৰি আছোঁ। মুছলমানে গোটেই দিনটো ৰোজা ৰাখি সন্ধিয়া যিটো ইফতাৰ কৰে, ইফতাৰ কৰাৰ সময়ত যিটো খায়, তহঁতৰ নিচিনা হিন্দুৰ পোৱালি 14 জনমত নাখায়। সেইটো বুজি পালি? আৰু চকুতে দেখাই নাই, খোৱাটো বাদে দে, 14 গোষ্ঠীয়ে 14 জনমত খাবও নোৱাৰো। যিকেইটা আমি ইফতাৰত খাওঁ সেইকেইটা তহঁতি নামেই নাজানো, চোৰৰ পোৱালি। সেইকাৰণে মই কৈছো তহঁতকো মই চবকে সেইকাৰণে কৈ দিলো যে আমি ইফতাৰত যিখিনি খাওঁ তোৰ নিচিনা তহঁতৰ মানে যিটো গোষ্ঠী খানদান আছ, আমি ইফতাৰত খোৱাখিনি তহঁতি চকুতে দেখা নাই, খোৱাটো বাদেই দে। বাইদেউ, তুমি এগৰাকী মুছলমান নে খ্ৰীষ্টান নে কি ধৰ্মৰ মানুহ সেয়া মই নাজানো, কিন্তু মই এগৰাকী মুছলমান ল'ৰা হৈ তোমাক ক'ব বিচাৰিছোঁ, তুমি যে এনেকুৱা কথাবোৰ ছ'চিয়েল মিডিয়াত আপলোড কৰিলা, তোমাৰ অলপো লাজ লগা নাই? তুমি যে কৈছা যে মুছলমানসকলে ইফতাৰ কৰাৰ সময়ত যি খায় সেয়া তহঁতৰ হিন্দুৱে 14 খানদানত দেখা নাই। এতিয়া মই তোমাক ক'ব বিচাৰিছোঁ, এটা হিন্দু মানুহে পূজা চাপৰিত যিখিনি ফল মূল কলৰ ব্যৱস্থা কৰে সেয়া তোমালোকৰ মুছলমান মানুহে জীৱনত দেখা নাই। এতিয়া মই যদি এনেকুৱা মই কথাটো কওঁ, কিছুমান মানুহে মুছলমান মানুহে কিছুমানে বেয়া পাব আৰু কিছুমানে ভাল পাব। চ' একচুৱেলি এনেকুৱা বিতৰ্ক কৰিব নালাগে। সেয়া আমি জানো হিন্দু মুছলমান আমি একেলগে আছোঁ, একেলগে থাকিম আৰু একেলগে থাকি যাব বিচাৰিছোঁ। এতিয়া তুমি যে কৈছা যে মুছলমানসকলে ইফতাৰ কৰাৰ সময়ত যিখিনি ফল মূলৰ ব্যৱস্থা কৰে সেয়া তহঁতৰ হিন্দুসকলে 14 খানদানত দেখা নাই। এতিয়া এটা হিন্দুৱে যদি কয় যে আমি যিখিনি ফল মূলৰ ব্যৱস্থা কৰিম পূজা চাপৰিত সেয়া তহঁতৰ মুছলমানে 14 খানদানত দেখা নাই, কথাটো কেনেকুৱা হ'ব? তেতিয়া ভাল হ'ব কথাটো? তেতিয়া কথাটো ভাল হ'ব। চ' এনেকুৱা কথা ছ'চিয়েল মিডিয়াত আপলোড নকৰিবা যাতে কাৰো মনত আঘাত নালাগে, কাৰো মনত দুখ পায়। তুমি যিটো কথা কৈছা মই ভাবোঁ তুমি এগৰাকী খ্ৰীষ্টান ছোৱালী। এগৰাকী খ্ৰীষ্টান ছোৱালী হৈ এনেকুৱা কথাবোৰ ছ'চিয়েল মিডিয়াত আপলোড কৰিব নালাগে। চ' অসমবাসী ৰাইজ, ভিডিঅ'টো আপোনালোকে শ্বেয়াৰ কৰিব।